লকডাউনৰ ফলত দুৰ্দশাৰ সন্মুখীন হোৱা দৰিদ্ৰজনৰ পৰিয়াললৈ মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰি সহায়ৰ হাত আগবঢ়াই আহিছে বহু হৃদয়বান ব্যক্তি আৰু দল সংগঠনে। দুখীয়াজনৰ মুখত এমুঠি আহাৰ যোগান ধৰাৰ উদ্দেশ্যে বুধবাৰে সৰু পথাৰত সদৌ অসম ছাত্ৰ সন্থা আৰু আৰক্ষীয়ে পৃথকে পৃথকে আগবঢ়ালে সহায়ৰ হাত। সদৌ অসম ছাত্ৰ সন্থাৰ ধনচিৰি মহকুমা সমিতিয়ে মহকুমাটোৰ দুৰ্গত পৰিয়ালসমূহৰ মাজত বিতৰণৰ বাবে বুধবাৰে মহকুমা প্ৰশাসনক প্ৰদান কৰে বহু পৰিমাণৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু শাক পাচলি। কৰোনা ভাইৰাছ কোভিড-19 সমগ্ৰ পৃথিৱীতে আজিৰ তাৰিখত মহামাৰী ৰূপ ধাৰণ কৰিছে। এই সময়কণত ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2024 তাৰিখৰ পৰা আচলতে লকডাউনৰ ঘোষণা কৰিলে। সেই লকডাউন হোৱাৰ লগে লগে এতিয়া কি হ'ল, কিছু মানুহৰ কিছু পৰিয়ালৰ আচলতে হাহাকাৰ অৱস্থা হৈছে। তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় যাৱতীয় অন্নৰ কাৰণে আচলতে তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে। এই সময়কণত আমি সদৌ অসম ছাত্ৰ সন্থাৰ ধনচিৰি মহকুমা ছাত্ৰ সন্থাই আজি ধনচিৰি প্ৰশাসনক কিছু সামগ্ৰী দি আমি সেই যিসকল আচলতে ভোকাতুৰ, যিসকল ৰাইজ আচলতে প্ৰয়োজনীয় নিধি মানুহ, তেওঁলোকক প্ৰশাসনৰ জৰিয়তে সেই অন্নসমূহ দিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ, যাতে প্ৰশাসনে এই সময়কণত তেওঁলোকক যিখিনি মানুহৰ প্ৰয়োজনীয়তা আছে তেওঁলোকক যাতে এই সামগ্ৰীখিনি দি তেওঁলোকৰ যাতে ভোগ দূৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি আজি এই প্ৰয়োজনীয় সামগ্ৰীখিনি ইয়াতে প্ৰদান কৰা হৈছে। আমি চাউল দিয়া হৈছে, আলু দিয়া হৈছে, দালি দিয়া হৈছে, নিমখ দিয়া হৈছে, বা চাবোন দিয়া হৈছে, কাপোৰ ধোৱা চাবোন, গা ধোৱা চাবোন, এনেকুৱা ধৰণেৰে ডেটল চাবোন, আৰু ধৰি লওক পাচলি দিয়া হৈছে। পাচলিৰো বহু অভাৱ হৈছে এই মুহূৰ্তখনত। সেই পাচলিসমূহো আচলতে আজি মহকুমা প্ৰশাসনক আমি প্ৰদান কৰিছোঁ। মহকুমা প্ৰশাসনে যিসকল ব্যক্তি তেওঁলোকক প্ৰয়োজনীয়, তেওঁলোকৰ তেওঁলোকক প্ৰদান কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু অহা কালিলৈও ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে তেনেধৰণে কিছু পাচলি ইয়াতে প্ৰদান কৰিব। ৰঙালাও আৰু অমিতাকে ধৰি এনে কিছু বস্তু কাইলৈও আমি প্ৰশাসনকে প্ৰদান কৰিম। ধনচিৰি সাব ডিভিজনৰ আণ্ডাৰত আমাৰ 5টাকৈ সন্থা সংগঠন আহিছে। তেওঁলোকে 5টা সংগঠনে আমাক দিছে। তাৰে ভিতৰত আমাৰ 989টা ফেমিলিজৰ কাৰণে আমাৰ ইতিমধ্যে বিভিন্ন সন্থা সংগঠনে ডিষ্ট্ৰিবিউশ্যন কৰিছে। আৰু আজি আমাৰ ধনচিৰি সাব ডিভিজনৰ আছুৱে আমাক অকণমান দি গৈছে, তেওঁলোকে সাহাৰ্য দি গৈছে। আমাৰ চাৰ্কল অফিচতে আমি ৰাখিছোঁ। আমি কাইলৈ নহ'লে পৰহিলৈ আমি তেওঁলোকক আমি তেনেকৈ ফেমিলি তেনেকুৱা ধৰণকে আমি ফেমিলি বাছি উলিয়াই পিনে আমি সেইমতে বিভিন্ন ধৰণৰ গাঁৱত আমি ডিষ্ট্ৰিবিউশ্যন কৰিম। আমাৰ আজি আহিছে চাউল, দাইল আহিছে, আলু আহিছে, মিঠাতেল আহিছে, বাচন ধোৱা চাবোন আহিছে, বিলাহী, অমিতা, নিমখ, মানে ভেজিটেবল আহিছে, আৰু নিমখ, এই এচেঞ্চিয়েল কমোডিটিজ আহিছে। ইপিনে দিনে নিশাই গধুৰ দায়িত্ব পালনেৰে কৰ্তব্যত নিয়োজিত হৈ থকাৰ মাজতেই সৰুপথাৰ আৰক্ষী থানাৰ আৰক্ষী বাহিনীয়েও বুধবাৰে থানাখনৰ অন্তৰ্গত পদুমণি, চেয়াগুৰি, ধনচিৰি, পাৰঘাট আদি গাঁৱৰ 126টা অতি দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰে। উল্লেখযোগ্য যে লকডাউনৰ ফলত কৰ্মহীন হৈ থকা এই 126টা পৰিয়ালে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে যদিও ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ NFS কাৰ্ড নথকা এই পৰিয়ালকেইটাই পোৱা নাই কোনো চৰকাৰী বা বেচৰকাৰী সাহায্য। গাঁওবুঢ়াসকলৰ জৰিয়তে এনে অসহায় পৰিয়ালসমূহ নিৰ্বাচন কৰি থানাখনৰ তৰফৰ পৰা এইসমূহ পৰিয়াললৈ আগবঢ়োৱা হয় সহায়ৰ হাত। থানাৰ ফালৰ পৰা যিসকল মানুহে দিন হাজিৰা কৰি খায় বা তেখেতলোকে কোনো চৰকাৰী সুবিধা নাই পোৱা, বা কোনোবাই চাউল পাইছে, কোনোবাই কিবা পাইছে, আমি তেখেতলোকক নাই দিয়া। যিসকলে একেবাৰে একো নাই পোৱা, আমি তেখেতলোকক কিবা এটা আমাৰ ফালৰ পৰা নিশ্চয়কৈ 3 দিন 4 দিন খাব পৰাকৈ আমি তাক এটা সুবিধা দিছোঁ আমাৰ থানাৰ ফালৰ পৰা। কি দিছে বস্তু? আমি আলু দিছোঁ, চাউল দিছোঁ 3 কেজি, আলু দিছোঁ 1 কেজি, পিঁয়াজ দিছোঁ আধা কেজি, মিঠাতেল দিছোঁ আধা লিটাৰ, নিমখ দিছোঁ আধা কেজি, আৰু দিছোঁ বিস্কুট দিছোঁ 1 পেকেট, দালি আধা কেজি। তেনেকৈ আমি তেখেতলোকক দি আছোঁ। ঘৰ মানুহক দিম বুলি ভাবিলোঁ। কিমান ঘৰত দিব? 126 ঘৰ মানুহক দিম। 126। হয় হয়, আজি পৰা আৰম্ভ কৰিছোঁ। যদুমণি শইকীয়াৰ ৰিপৰ্ট, ফাষ্ট নিউজ আছাম।